একেদিনাই উদ্বোধন হল চাহ বাগানৰ 10টাকৈ ৰাস্তা। ইটোৰ পাছত হিটু লাইন পথৰ আজি আধাৰশিলা স্থাপন কৰিলে বিধায়ক মানৱ ডেকাই। আদিবাসী ৰাইজৰ উন্নয়নৰ বাবে এইদৰেই দিনে নিশাই লাগিছে বিধায়কগৰাকীয়ে। পুৰণা সমষ্টিত বাগান চাৰিখন বাগান হৈছে কাৰণ চাৰিখনত মই ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ আৰু নতুনকৈ দি আছোঁ। কাৰণ আপুনি যদি চাই ৭৫ বছৰত কংগ্ৰেছ দলটোৱে শোষণ কৰাৰ বাহিৰে এবাৰ 125 বছৰ শোষণ কৰিলে আৰু 65 বছৰ কংগ্ৰেছে শোষণ কৰিলে। কোনোদিন বাগানৰ মানুহৰ শিক্ষাৰ কথা চোৱা নাই, কোনোদিন স্বাস্থ্যৰ কথা চোৱা নাই, উন্নয়নৰ কথা চোৱা নাই, BMI ঘৰৰ কথা চোৱা নাই, একোৱে কৰা নাই, অকল ব্লেকমেইল কৰে। কিন্তু সঁচাকৈ যদি বাগানৰ মানুহৰ কাৰণে কোনোবাই কৰিছে, ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, আমি সকলোৰে লগতে আছোঁ। এতিয়া আমি অৱশ্য ঘৰো দিম, অৰুণোদয় দিম, ৰাস্তাবিলাকো ঠিক কৰি দিম। বাগানত এটা পৰিৱেশ আমি সৃষ্টি কৰাৰ কাৰণে অবিৰতভাৱে আগবাঢ়ি গৈছোঁ। আনন্দ চাহ বাগিচাৰ এটা পথ, চিয়াজুলি চাহ বাগিচাৰ 3টা, চিনাতলিয়াৰ 2টা আৰু কয়লামাৰী চাহ বাগিচাৰ 4টাকৈ পথৰ একেদিনাই শুভ উদ্বোধন কৰে বিধায়ক মানৱ ডেকাই। আমি এটা ৰাস্তা আৰম্ভ কৰিছোঁ পথালি পাম ৰূপহী লাইনৰ পৰা আনন্দ বাগানৰ মেইন মূল পথলৈকে। এইটো প্ৰায় 1.5 কিলোমিটাৰ। ইয়াতে কালভাৰ্ট আছে, 2টা ডাঙৰ কালভাৰ্ট আৰু 3টা সৰু কালভাৰ্ট আছে। দীৰ্ঘদিনৰ পৰা এইটো ৰাস্তাৰ এটা সমস্যা আছে, এইটো কৰা হৈছে আৰু নতুনকৈ আজি আমি আৰু প্ৰায় 2 কিলোমিটাৰ ৰাস্তা ছেকশ্যন দিছোঁ। 1-2 মাহত কাম আৰম্ভ হ'ব বাগানৰ অকল ভিতৰত। আজি মোৰ এনেকুৱা ধৰণৰ 4খন বাগান। এতিয়া মই ইয়াতে কৰিলোঁ 1.5 কিলোমিটাৰ ৰাস্তা, ইয়াৰ পিছত চিয়াজুলিত সিমানেই ৰাস্তা, চিনাতলিয়াত সিমানেই ৰাস্তা, কয়লামাৰীত সিমানেই ৰাস্তা। আজি আমি ৰাস্তা চাহ বাগানৰ ৰাইজৰ যাতায়াত সুচল কৰাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লৈছে এতিয়া বিজেপি চৰকাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ হাততে বাগান হওক বা আমাৰ অসমীয়া মানুহ আজিৰ দিনত সুৰক্ষিত, আৰু সেই সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আমি অঞ্চলবিলাকৰ উন্নয়ন কৰিব লাগিব। আৰু সেই উন্নয়ন কৰাৰ প্ৰক্ৰিয়া হিচাপে আমি কাৰ্যসূচীবিলাক আৰম্ভ কৰিছোঁ। আৰু আপুনি দেখিছে আজি ৰাইজসকলে ভাল পাইছে। বহুত দিনৰ পৰা তেওঁলোকৰ ৰাস্তাৰ কাৰণে ভুগি আছিলে। এই ৰাস্তাটো 2 মাহৰ ভিতৰত যেতিয়া হৈ যাব, ৰাইজসকলে মোৰ হিচাপত তেওঁলোকৰ কাৰণে সহজ হ'ব যাতায়াত। অসম চৰকাৰৰ 2023-24 বৰ্ষৰ ৰাজ্যিক স্ব-প্ৰাধান্য আঁচনিৰ অধীনত মুকলি কৰা হয় এই পথকেইটা। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।